নমস্কাৰ চন্দনা দাস পাইলং ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকলৈ কেইটামান কুইজৰ প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ লৈছোঁ এক নম্বৰ কুইজটো হৈছে কি খাই মানুহে বহুত দিন জীয়াই থাকিব পাৰে উত্তৰটো হৈছে গাখীৰ দুই নম্বৰ প্ৰশ্নটো হৈছে গছে উশাহত কি গেছ লয় উত্তৰটো হৈছে অক্সিজেন গেছ ৩ নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুপ্ত নাম কি আছিল উত্তৰটো হৈছে গংগাধৰ কায়স্থ ৪ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ ৫ নম্বৰ প্ৰশ্নটো হৈছে ইয়াকৰ গাখীৰৰ বৰণ কেনেকুৱা উত্তৰটো হৈছে গুলপীয়া ৬ নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন উত্তৰটো হৈছে পিয়লি ফুকন ৭ নম্বৰ প্ৰশ্নটো হৈছে কি শিল পানীত উপঙে উত্তৰটো হৈছে পামিছ পাথৰ ৮ নম্বৰ প্ৰশ্নটো হৈছে ঘাঁহ খাই কোনে ১০৫ বছৰ জীয়াই আছিল উত্তৰটো হৈছে জেকোস্লোভাকিয়াৰ কেবলিছে ৯ নম্বৰ প্ৰশ্নটো হৈছে মৰা চৰাইৰ নেজত কিমান পাখি আছে উত্তৰটো হৈছে ১৮টা ১০ নম্বৰ প্ৰশ্নটো হৈছে কোন মাছে গছত বাঁহ সাজে উত্তৰটো হৈছে স্পিটল মাছে আজিৰ কুইজৰ প্ৰশ্ন আৰু উত্তৰ ইমানেই যদি কুইজৰ প্ৰশ্ন উত্তৰকেইটা ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি কেনে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ